আজি অকণিহঁতলৈ মই আগবঢ়াইছোঁ এটা নতুন সাধু। সাধুটোৰ নাম হৈছে শিয়াল আৰু বগলী। এটা শিয়ালৰ মনত এদিন দুষ্ট বুদ্ধি খেলিলে। তাৰ ঘৰৰ ওচৰতে থকা বগলীৰ লগত তাৰ ধেমালি কৰিবলৈ মন গ'ল। সি বিলৰ পাৰলৈ গৈ বগলীক তাৰ ঘৰত জলপান খাবলৈ নিমন্ত্ৰণ জনাই আহিল। আবেলি সেইমতে বগলী তাৰ ঘৰত খাবলৈ আহিল। শিয়ালে এখন বহল কাঁহীত চুৰুহা কৰি ৰাখিছিল। তাকে বগলীক খাবলৈ ক'লে আৰু নিজেও খাবলৈ ধৰিলে। পিছে বহল কাঁহীখনত বগলীয়ে খাই কেনেকৈ? তাৰ ঠোঁটটোৰ আগটো কথমপে তিতিছে মাথো। শিয়ালে হ'লে চেলুকি চুটুকি খাবলৈ ধৰিলে। মাজে সময়ে শিয়ালে বগলীজনীলৈ চাই কয়, বাইদেউ, লাজ নকৰিবা আকৌ, ঘৰত খোৱাৰ নিচিনাকৈ খোৱা। বগলীও মুখেৰে শলাগি গ'ল। অলপো বেজাৰ পোৱাৰ ভাৱ নেদেখালে। তাইৰ পেটলৈ হ'লে অলপো চুৰুহা নগ'ল। সকলোখিনি গিৰিহঁতৰ শিয়ালৰ পেটতে সোমাল। খোৱা হ'লত শিয়ালে সুধিলে, আৰু লাগিছিল নেকি বাইদেউ? বগলীয়ে ক'লে, তেতুৰ গুৰিলৈকে খোৱালা ভাইটি, আৰু লাগিব বুলি সুধিছাহেনে? পিছে কাইলৈ মোৰ ঘৰতো তোমাৰ নিমন্ত্ৰণ থাকিল। শোধাই নিকাই যি পোৱা ২-৪টা মুখত দি আহিবা আকৌ। শিয়ালে যাব বুলি কথা দিলে। সি ভাবিলে, মই বগলীক ঠগিলেও বগলীয়ে মোক পেট ভৰাই নোখোৱাকৈ নেৰে। পিছদিনা বিলৰ দাঁতিত থকা বগলীৰ ঘৰলৈ শিয়াল খাবলৈ গ'ল। বগলীৰ ঘৰতো একেই চুৰুহাই, গোন্ধত আমোল মলাব লাগিছে। গোন্ধ পায়েই শিয়ালৰ জিভাৰ পানী পৰিবলৈ ধৰিলে। পিছে ভিতৰত সোমাই দেখিলে বগলীয়ে এটা দীঘল ডিঙিৰ লোটাত চুৰুহা সজাই তাক খাবলৈ মাতিছে। দুয়ো একেলগে খাবলৈ বহিল। বগলীয়ে তাইৰ দীঘল ঠোঁটটো ভিতৰত ভৰাই দি এঠোক চুৰুহা লৈ আহে। শিয়ালে সৰু মুখখনেৰে তাৰ মুখ সুমাব নোৱাৰি লোটাটোৰ বাহিৰৰ ফালে চেলেকিবলৈ ধৰিলে। তাৰ তেনে দশা দেখি বগলীৰ হাঁহি উঠিল। তাই ক'লে, ভাইটি, এইখনো তোমাৰ ঘৰ বুলিয়ে ধৰি লোৱা, লাগিলে আৰু আনি দিম, লাজ নকৰিবা আকৌ। শিয়ালে মাতিব কি? আগদিনা বগলীয়ে